ট্ৰাই কৰোঁ যাতে কিবা এটা ক্ল'জেষ্ট পাওঁ। কালি 12টালৈকে ডিউটি কৰিছোঁ মানে মই জুডিঅ' ট্ৰাই কৰি আছোঁ এইটো ষ্টাইলিঙৰ ওপৰত। Hello everyone, welcome to my YouTube channel and welcome to my vlog. এই vlogটো only 1 day নহয় 2 days vlog, কিন্তু মই বহুত shortত আপোনালোকক দেখুৱাম। এই vlogটো বহুত কিবা কিবি আপোনালোকে দেখিব। ফাৰ্ষ্ট আমি আহিছোঁ ঘৰৰ ওচৰৰ এখন ক্লথিং ষ্ট'ৰলৈ। এখন হৈছে জুডিঅ', আমাৰ ঘৰ একদমেই ওচৰত। ইয়াতে দুটা কাৰণত আহিছোঁ। ফাৰ্ষ্ট হৈছে বায়ে এটা কণ্টেণ্ট শ্বুট কৰিব, বা হৈছে ইমেজ কনচালটেণ্ট। চ' আপোনালোকে ভাবিছোঁ চাগে কিনো ইমেজ কনচালটেণ্ট, সেইটো বাৰু আপোনালোকক ক'ম। আৰু ছেকেণ্ড কথাটো হৈছে মই এটা ৰিচেণ্টলি পেণ্ট লৈছিলোঁ ইয়াৰ পৰাই, কিন্তু ফিটিং একদম ভাল নাহিলে। মই জাষ্ট পিন্ধি লৰালৰিকৈ লৈ ল'লোঁ, পিছত গম পালোঁ কিমান ভুল আছে পেণ্টটোত। সেইকাৰণে সেইটো এক্সচেঞ্জ কৰি আৰু বেলেগ এটা ল'ম। কি চিলেকশ্যন হ'ল? শাৰ্ট, পেণ্ট, এতিয়া শ্বু চাই আছোঁ। শাৰ্ট এণ্ড পেণ্ট আছে, কিন্তু ট্ৰাই কৰোঁ যাতে কিবা এটা ক্ল'জেষ্ট পাওঁ। অ'কে, এটা ক্ল'জেষ্ট মানে ইয়াত মে বি আপোনাৰ 40-42 সেনেকৈ আছে। 42 পাই যায়। I am the videographer of this content. মই বাক হেল্প কৰি দিছোঁ ভিডিঅ' শ্বুট কৰি। আপোনালোকে ভিডিঅ'টো দেখি গম পাইছেই চাগে কিবা এটা কাপোৰৰ লগত ৰিলেটেড নেকি। একচুৱেলি ই হৈছে দীপক বৰা। ইয়াক বায়ে ফৰ্মেল এটায়াৰ এটা কেনেকৈ পিন্ধিলে ভাল লাগে, ইয়াৰ বডি কালাৰৰ লগত, বডি শ্বেপৰ লগত, ফিটিংছ, কালাৰ মেটচিং কেনেকৈ কি হ'লে ভাল লাগে, সেই বস্তুটো বায়ে তাক দেখুৱাইছে। কিন্তু আপোনালোকে ভাবিছে এইটো কেনেকৈ ইমেজ কনচালটেণ্টৰ লগত কেনেকৈ ৰিলেটেড। য়েছ, এইটো ষ্টাইলিঙৰ ওপৰত। যেতিয়া এজন ইমেজ কনচালটেণ্টে এজন মানুহৰ ইমেজটো মেনেজমেণ্ট কৰে, তেতিয়া বহুত ধৰণৰ কথা সোমাই থাকে। সেয়া মই ভিডিঅ'টোৰ শেষৰ ফালে ক'ম। কি কৰিছ মুনু? মই পেণ্টছ লৈ লৈছোঁ, চাবলৈ কোনটো মোৰ কাৰণে ভাল হ'ব। মানে এক্সচেঞ্জ এটা কিনিছিলোঁ, সেইটো মানে ফিটিং নাহিল। মই এটা এটাকৈ জিন্স ট্ৰাই কৰি আছোঁ। আপোনাক দেখুৱাম মই কোনটো জিন্স ফাইনেলি ল'লোঁ। অলপ আগত যিটো মই ভিডিঅ' দেখাইছিলোঁ, বায়ে এটা কণ্টেণ্ট শ্বুট কৰিবলৈ আহিছে, তেনেকুৱা ধৰণৰ কণ্টেণ্ট ময়ো এটা কৰিছোঁ। মানে বায়ে মোক ষ্টাইল কৰিছে, সেইটো মই অলপ পিছত দেখুৱাম। আপুনি লাষ্টৰ ফালে দেখিবলৈ পাব, চ' ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আহিল জিন্সৰ কথা। দেখিছেনে এইটো কিমান ফিটিং বেয়া। এইটো বাৰু অকণমান ডাঙৰ হৈছে, কিন্তু হ'লেও মেটেৰিয়েলটো ইমান ভাল নহয়। মানে মই জুডিঅ' ট্ৰাই কৰি আছোঁ। জুডিঅ' ৰিজনেবল প্ৰাইচত আপোনালোকে পাই যাব, কিন্তু ভাল ফিটিং এটা পাবলৈ অলপমান সময় লাগে। মই লাইট কালাৰে বিচাৰি আছিলোঁ, এইটো ব্লেক। এইটো অকণমান টাইট হৈছে। এতিয়া ফাইনেলি মই এইটো ল'লোঁ জিন্স, কিন্তু আপাৰ পাৰ্টটো অকণমান লুজ হৈছে। সেইটো মই ষ্টিচ কৰিব লাগিব। যদি মই সেইটো ফিটিং চাওঁ, কিন্তু বাকী মোৰ ফিটিংটো বহুত বেয়া হৈ যায়। সেইকাৰণে মই এইটো ডিচাইড কৰিলোঁ। দেৰি হ'ল যে নিউজৰ পৰা বাহিৰ আহিলোঁ, মেকআপ ৰিমুভ কৰিব টাইমে নাপালোঁ। ভাল লাগিছে। কালি 12টালৈকে ডিউটি কৰিছোঁ। আজি যে ইয়াত আহিবৰ কাৰণে মৰ্ণিং 6টাতে অফিচ গৈছোঁ, গৈ পোৱা নাই। তো 7টাৰ পৰা কণ্টিনিউ নিউজ পঢ়ি অফিচৰ পৰা ওলাইছোঁ 3:30। এইখিনিলৈকে ঠিকেই আহিলোঁ। এইখিনিৰ পৰা ইমানেই ট্ৰেফিক, এইখিনি আধা ঘণ্টা। কালিও বহুত ট্ৰেফিক আছিলে। এয়া হৈছে ইভা মহন্ত। আপোনালোকে চাগে টিভিত নিউজত দেখিছেই, আগতে নিউজ লাইফতো কৰিছিল, বৰ্তমান ND24ত কৰি আছে। আমাৰ ঘৰলৈ আহিছিলে, আমি আবেলি লগ পালোঁ, কথা পাতিলোঁ, তাৰপিছত একেলগে বহি খালোঁ। আমি খোৱাৰ লগতে কথা পতাত তামাম ব্যস্ত। তিনিজনী ছোৱালী লগ হ'লে কেনেকুৱা হ'ব বাৰু, কিমান যে কথা ওলায়। এতিয়া বা মই মা বহি লৈছোঁ কথা পাতিবৰ কাৰণে। আমি ডিনাৰ কৰিলোঁ, ৰাতি হৈছে। যিহেতু আমি সকলোখিনি ঘৰৰ মানুহ একেলগে নাথাকোঁ, বা থাকে কাটাৰত, মোৰ ভণ্টি থাকে দিল্লীত। আমি যেতিয়াই লগ পাওঁ, যেতিয়া ঘৰত একেলগে লগ হওঁ, আমি বহুত কথা পাতোঁ, কাৰণ ফোনত ইমান মানুহৰ কথা পাতিব নোৱাৰে। আৰু আজিকালি যিহে ব্যস্ত, মানুহৰ সময় নাই কথা পাতিবৰ কাৰণে। এতিয়া বায়ে বহুত চিৰিয়াছ টপিকত মাক কিবা বুজাই আছে। এতিয়া ৰাতি হৈছে, আমি ভাত খালোঁ, কথা পাতি আমি শুই যাম। বাই বাই, গুড নাইট। আজি হৈছে ডে 2, আৰু আজি মই এটা ফৰ্মেল আউটফিটৰ ওপৰত কণ্টেণ্ট শ্বুট কৰিম। মই ভিডিঅ'টোৰ আগত অলৰেডি কৈছিলোঁ কি ময়ো এটা কণ্টেণ্ট শ্বুট কৰাৰ কথা আছোঁ। এতিয়া মই পিন্ধিছোঁ হোৱাইট কালাৰ শ্বাৰ্ট আৰু ব্লেক কালাৰ পেণ্ট। ইয়াৰ ওপৰত বায়ে মোক পিন্ধাব হাফ ব্লেক কালাৰ ব্লেজাৰ। আমি বেলেগ কালাৰো ট্ৰাই কৰিব পাৰোঁ ফৰ্মেল আউটফিটত, নট অনলি ব্লেক এণ্ড হোৱাইট। বাট বা দূৰৰ পৰা আহিছে আৰু সেইকাৰণে লিমিটেড কাপোৰ লৈ আহিছে, সেইকাৰণে সেইখিনি কাপোৰ দিয়ে বায়ে মোক পিন্ধাইছে।
হৈছে আউটফিটটো বাৰ আৰু মেকআপ মই নিজে কৰি লৈছোঁ মোৰ সেইদিনা আগৰ দিনলৈ মনত পৰি গৈছিলে যেতিয়া মই বহুত সৰু আছিলোঁ তেতিয়া বহুত অল আছাম ডান্স কম্পিটিশ্যনছবিলাকত জইন কৰিছিলোঁ তেতিয়া মোক পাপাই লৈ যায় লগত বা যায় বায়ে মোক ড্ৰেছ পিন্ধাই দিয়ে মেকআপ কৰি দিয়ে গোটেইখিনি বায়ে মোক কৰি দিয়ে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত মই যে কৈছিলোঁ ইমেজ কনচালটেণ্টনো মানেনো কি সেয়া মই ভিডিঅ'টোৰ শেষৰ ফালে ক'ম মই এতিয়া বহুত শ্বৰ্টত আপোনালোকক ক'বলৈ গৈছোঁ ইমেজ কনচাল্টিং এটা হৈছে প্ৰফেশ্যনেল ফিল্ড য'ত এজন ইমেজ কনচালটেণ্টে নিজৰ ক্লায়েণ্টক অভাৰঅল মানুহজনৰ ইমেজটো ডেভেলপ কৰাত সহায় কৰে পাৰ্চনেলি এণ্ড প্ৰফেশ্যনেলি ইয়াত পাৰ্চনেল ষ্টাইল পাৰ্চনেল গ্ৰুমিং বিহেভিয়াৰ কমিউনিকেশ্যন বহুতখিনি কথা থাকে ইমেজ মেনেজমেণ্টত ইমেজ হৈছে এখন এনেকুৱা প্ৰতিচ্ছবি য'ত আপুনি কোন আৰু আপুনি কি আপোনাৰ মনোভাৱ চেহেৰা কৰ্মৰ শাৰীৰিক প্ৰতিনিধিত্ব বুজায় এখন এনেকুৱা এটা প্ৰতিচ্ছবি য'ত এজন ব্যক্তিয়ে সচেতনভাৱে বা অসচেতনভাৱে প্ৰক্ষেপ কৰা সকলোবোৰ আপুনি নিজকে কি ধৰে চাই যত্ন লয় কঢ়িয়াই লৈ ফুৰে আপোনাৰ ব্যক্তিগত শৈলী স্থিৰতা উপস্থিতি আপোনাৰ সাজ পোছাক সকলোবোৰ সোমাই পৰে এইখন প্ৰতিচ্ছবিত আৰু মেনেজমেণ্ট যেতিয়া আমি কৰোঁ যেতিয়া আমি একেলগে ইমেজ মেনেজমেণ্ট বুলি শব্দটো কওঁ ইয়াত আমি এই গোটেইখিনি কথা সামৰি এজন মানুহক নিজৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে ভালকৈ আউটকামটো ওলায় ঘৰৰ ভিতৰতে আমি কলআপ কৰিছোঁ মই ফটোজখিনি আপলোড কৰিম মোৰ ইনষ্টাগ্ৰাম আইডিত আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ চাব পাৰিব মোৰ আইডিটো হৈছে ডান্সাৰ বিশ্বাসী মই বাৰু এড কৰি দিম ডেছক্ৰিপশ্যনত এতিয়া বাৰ যাবলৈ টাইম হ'ল এতিয়া বা যাবগৈ কলকাতা এণ্ড দেন যাব কাটাৰ বহুত কম সময়ৰ কাৰণে আমি লগ পাওঁ কাৰণ বহুত দূৰত থাকে ইমান ফ্ৰিকুৱেণ্টলি আহি থাকিব নোৱাৰে বহুত দিনৰ মূৰে মূৰে আহে তেনেকৈ আমি লগ পাই থাকোঁ আজিলৈ ভ্লগটো ইমানেই মই দুদিনত কিনো কৰিলোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কমেণ্ট কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ৰাখিছোঁ বাই বাই